ঐ টিনা জলদি আনা আহিছোঁ ৰ সদায় দেৰি হয় তোৰ কাৰণে মোৰ নহয় তোৰে দেৰি হয় সদায় তেনেহ'লে কলেজৰ প্ৰথম দিনৰ ৰেকৰ্ডটোনো কিয় ভাঙিলি তোৰ বক বক যদি ইয়াতে শুনি থাকোঁ আমাৰ কলেজৰো দেৰি হ'ব ব'ল এতিয়া ঐ টিনা তোক যে সদায় চাই থাকে সেই ল'ৰাটোৱে মোক নহয় তোকে চাই চাগে আমি সকলোৱে দেখিছোঁ দে তোকে চাই অকল দেখাত হেণ্ডচাম আছে ৰে ধুনীয়া লাগিছে দেই তোমালোক কেইজনীৰ ভিতৰত টিনা কোনজনী এই এই নেকি সেই ৰাস্তাত ৰখি থকা ল'ৰাটোৱে তোমাৰ নাম্বাৰটো বিচাৰিছে নাই নিদিওঁ দে মই টিনা দি দে না ঐ টিনা কিনো ইমান ভাও খাই আছ বেচেৰাটো আহি সদায় তোৰ কাৰণে ৰৈয়ে থাকে বাবা পেহলা নজৰ কা প্যাৰ দি দে ভয় লাগিছে কিয় দিলি নাম্বাৰ একো নহয় দে নাই একো নাই চোৱা অজয় মই তোমাক বহুত বিশ্বাস কৰোঁ প্লিজ মোৰ এই বিশ্বাসটো নাভাঙিবা বিশ্বাস কৰা টিনা মই তেনেকুৱা ল'ৰা নহয় এজনী মৃদুলা ভৈনীক টিনা নহয় জানো হেল্ল' কচোন কি হ'ল হোৱাটছএপত পঠাইছোঁ চা আৰু ল'ৰাটো ইমান ভাল নহয় ভণ্টিক অলপ বুজাবি মা মা ভাতটো ৰুমলৈ লৈ আছোন বহুত ভাগৰ লাগিছে মোক মা ভাতটো খুৱাই দে তোৰ জীয়েৰে বৰ ডাঙৰ কাম কৰি আহিছেতো কিনো দাদা মানুহ 4:30লৈকে ক্লাছ কৰাই এয়াই তোৰ ক্লাছ নহয় জানো হ'ব দে মৃদুল মাইনা সৰুহে আছে চা ভণ্টি তেনেকুৱা মদ ভাং খাই ঘূৰি ফুৰা ল'ৰাৰ লগত তোৰ ভৱিষ্যত অন্ধকাৰ মোৰ এই সুখী তই মনত ৰাখিবি চা ভণ্টি তই এতিয়া সৰু হৈ আছ এতিয়া তই নিজেই থিৰাং কৰ তোক তাৰ প্ৰয়োজন আছে নে আমাৰ ভুল বুজিছ দাদা তই কি তেনেকুৱা ল'ৰা নহয় একদম চুপ থাক তই এটা কথা মুখৰ পৰা নুলিয়াবি হেল্ল' অজয় হেল্ল' টিনা টিনা কি হ'ল তোমাৰ আৰু এইটো কাৰ নম্বৰৰ পৰা কল কৰিছা তুমি মাৰ ফোনৰ পৰা কৰিছোঁ আৰু দাদাই যে আমাৰ কথা গম পালে তোমাৰ লগত সম্পৰ্ক ৰাখিলে সকলোবোৰ পাহৰিব কৈছে সকলোৱে তেনেকৈয়ে কয় নাকান্দিবা তুমি সঁচা কোৱাচোন তুমি মদ ভাং খোৱা নেকি মোৰ প্ৰতি তোমাৰ বিশ্বাস নাই এয়াই ভাল পোৱা আছে দাদাহে তেনেকৈ কৈছে দাদাই মোৰ পৰা তোমাক আঁতৰ কৰিব বিচাৰিছে জানা তুমি
অজয় তুমি ভালে আছাতো? জুৰিয়ে মোক মাতি পঠোৱাত মই ভয়ে খাইছোঁ। কিমান দিন আৰু এনেকৈ তোমাৰ দাদাই আমাক কথা পাতিবই নিদিয়ে। টিনা ব'লা মোৰ লগত, মই তোমাক সদায় সুখত ৰাখিম। ঘৰটো এৰি যামনে? আৰু মা আৰু দাদাৰ মৰমবোৰ কেনেকৈ পাহৰিম? মই আছোঁ নহয়, একো নহয়। আমি এবাৰ এক হৈ গ'লে মা দাদাহঁতেও বুজি পাব। বহুত টাইম হ'ল অজয়, যাওঁ মই এতিয়া। দাদাই আকৌ গম পালে গালি দিব। তুমি কিবা খাই আহিছা নেকি? ঐ কি খাই আহিছা? এই মনে মনে থাক ন, বেছি মোক নচলাবি তই। আহ আহ নকৰিবা। ঐ পানী এগিলাচ লৈ আন যা। আনি আছোঁ ৰ'ব। এয়া লওক। তোক মই গৰম পানী আনিব দিছিলোঁ, ঠাণ্ডা পানী কিয় আনিলি? অজয় অজয় কি এইবোৰ? অজয় কি এইবোৰ কি? আৰু তয়ো ওলাই যা তই, এতিয়াই ওলাই যা। ওলাই যা তই ইয়াৰ পৰা। ওলাই যা তই। কিয় মোৰ বিশ্বাস ভাঙিলি তই? মই ডাঙৰ ভুল কৰিলোঁ। মই টকাতকৈ মৰি যোৱাই ভাল। মাইনা 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 তই সেইকাৰণে মোক ফোন কৰিছিলি? মাইনা তই এয়া কি কৰিলি? তুমি টিনাৰ বান্ধৱী আছিলা নহয় জানো? হয়। টিনাৰ স্বামীয়ে তাইৰ ওপৰত যে ইমান দিনৰ পৰা অত্যাচাৰ চলাইছিলে, সেই সন্দৰ্ভত তোমাক টিনা একোৱে কোৱা নাছিলনে? নাই, তাই মোক একোৱে কোৱা নাছিলোঁ। বৰ্তমান নাৰীৰ ওপৰত চলা এনেধৰণৰ অত্যাচাৰৰ ঘটনা আমাৰ বাবে নতুন নহয়। কিন্তু প্ৰশ্ন এইটো যে এনেদৰে আৰু কিমানজনী টিনাই আমাৰ মাজৰ পৰা নাইকিয়া হৈ আত্মহত্যাৰ পথ বাছি ল'ব? ইয়াত ভুল কাৰ? ভুল টিনাৰ বিশ্বাসৰ নেকি, যি বিশ্বাস তাই নিজৰ স্বামীক কৰিছিল? ভুল হৈছে বৰ্তমান পলাতক অৱস্থাত থকা অজয়ৰ, যিয়ে টিনাৰ দৰে সহজ সৰল ছোৱালীৰ জীৱনৰ সৈতে হেতালি খেলে। নিউজ ডেস্ক ৰিপৰ্ট।